একদম এটা কুইক লাইভ আহিছোঁ ফেচবুক পেজত মই এতিয়া আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিবলৈ 1 মিলিয়ন অৰ্থাৎ 10 লাখ ফলোৱাৰ্ছ হ'ল মোৰ ফেচবুক পেজত মাই গড ইটছ হিউজ ধন্যবাদ বাকী কেৱল যে 1 মিলিয়ন ফলোৱাৰ্ছ হ'ল অকল সেইকাৰণে মই লাইভ অহা নাই দুগৰাকী অসমৰ কন্যা সন্তান যিয়ে অসমক এই মুহূৰ্তত খুব গৌৰৱান্বিত কৰি তুলিছে দুগৰাকী হৈছে এগৰাকী লাভলীনা বৰগোহাঁই আৰু এগৰাকী সুৰভি দাস অভিনেত্ৰী দুয়োগৰাকীলৈ মই আজি ছ'চিয়েল মিডিয়াৰ জৰিয়তে যিহেতু আজিকালি সকলো ছ'চিয়েল মিডিয়াত এক্টিভ মই দুয়োগৰাকীকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমক এই সুন্দৰ মুহূৰ্তখিনি দিয়াৰ বাবে গৌৰৱান্বিত কৰি তোলাৰ বাবে দুয়োগৰাকী আগবাঢ়ি যোৱা আৰু বহুত সুনাম আৰ্জি আনা আমাৰ সকলোৰে বাবে আৰু লগতে অসমবাসীক এটাই ক'ব বিচাৰিম যে আপোনালোকৰো ছোৱালী সন্তানক সপোন দেখিবলৈ দিব সপোনৰ দুপাখি কাটি নেপেলাব ছোৱালী বুলি ভাবি কাৰণ আজিকালি সকলো সম্ভৱ এভৰিথিং ইজ পচিবল এগৰাকী কন্যা সন্তানৰ বাবে সকলো ভালে থাকক